First of all, ইয়াত আজি মই হ্যাপি বিহু বুলি উইশ কৰিবলৈ আহিলো ৰাইজক। Secondly, মই ইয়াত আইছো আমাৰ যেটো ট্ৰাইবেল সমাজক কেনেকৈ বসবাস কৰি আছে, whether আমি ডেভেলপ হয় নে নহয় হেতু চাবলৈ আহিলো। আৰু ইয়াত আহি চালো যে ট্ৰাইবেল এৰিয়া কিনি ইমান grossly neglected। আমাৰ ট্ৰাইবেল যিসকল ৰাইজে ইয়াত বসবাস কৰি আছে তেখেতসকলৰ যিবিলাক সুবিধা পাব লাগিছিলে আজিলৈকে আমি পোৱা নাই, আমি বঞ্চিত হৈ আছো। আমাৰ লোকেল এমএলএ দেকিয়াজুলি এমএলএ এই মন্দিৰটো বনাবৰ কাৰণে আবেদন নিবেদন কৰা আছিল। তেখেতে আজি 4টা বছৰ তেখেতসকল নেদেকিলে আৰু সেম প্ৰশ্নটো মোক সুধিছে আমাৰ ৰাইজে যে স্যাৰ আপুনি জিকিলে মানে বনাই দিব নেকি। আমি কৈছো আমি ফলছ প্ৰমিস নিদিও, আমি যদি জিকো নট অনলি দ্য টেম্পলছ ইনটায়াৰ এৰিয়াটো আমি ডেভেলপমেন্টৰ কাৰণে প্ৰচেছ কৰিম বুলি ভাবিছো। আমিতো 100% বুলিয়ে ক'ব লাগিব। হোৱাই বুলি সুধক আপোনাৰ, হোৱাই বুলি কোৱাৰ লগে লগে চক ট্ৰাইবেল মানুহক এবছৰ দুবছৰ নহয় লাষ্ট 80 years আমাক ডমিনেট কৰিলে, আমাক এক্সপ্লইট কৰিলে। আমাৰ কেইটামান ট্ৰাইবেল সমাজত কেইটামান ব্লেক শিপ আছে, ইলেকশ্যন আহিলে গড়ে গড়ে গাঁৱে গাঁৱে মদ পানী পইচা বিলাই পেলাই 5টা বছৰ কৰি পেলাই আমাৰ ভোট কিনি লৈ পেলাই আমাক ভ্যালুলেছ কৰি দিছে। সেইকাৰণে এবাৰ ৰাইজে বুজি পাইছে, সকলোৱে গম পাইছে, সোশ্যাল মিডিয়াত দেখি পাইছে যে আমি এনেকৈ বেকৱাৰ্ড হৈ থাকিব নালাগিব, আমি উন্নতি হ'ব লাগিব, আমি উন্নতি প্ৰগতি লৈ আগবাঢ়িব লাগে বুলি ৰাইজে এবাৰ ৰিয়েলাইজ কৰিছে। এই বিজেপি চৰকাৰে ট্ৰাইবেল মানুহক সদায় ফলবন্দী থাকে। আজি এবছৰ দুবছৰ নহয়, আজি 10টা বছৰ গুচি গ'ল, 10টা শিলগুটি মোৰ ৰাস্তা নপৰিলে আমাৰ ট্ৰাইবেল এলেকাত মানুহে কয় যে ট্ৰাইবেল এলেকা উন্নতি কৰিছে বুলি কৈছে, ট্ৰাইবেল উন্নতি হোৱা নাই। ট্ৰাইবেল গাঁৱৰ ৰাস্তাবিলাকত একটা শিলগুটি পৰা নাই, এটা কুঁৱা বনাই দিয়া নাই, এটা নলা খান্দি দিয়া নাই, এটা পানী ব্যৱস্থা আমাক কৰি দিয়া নাই। এই গভৰ্ণমেণ্টটো ফেইলিয়াৰ গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টটো ডিফল্টাৰ গভৰ্ণমেণ্ট। আশোক সিংঘাল ডাঙৰীয়াই মিনিষ্টাৰ হৈ পেলাই ডাঙৰ টিভিত লেকচাৰ মাৰটো আমি দেখোঁ, কিন্তু তেখেতে আজিলৈকে আমি ট্ৰাইবেল মানুহ, আমি বড়ো মানুহৰ গাঁৱত আহি পেলাই তেখেতে আজিলৈকে চকু দিয়া নাই। তেখেত আমাক সম্পূৰ্ণভাৱে নেগলেক্ট কৰা হৈছে। সেইকাৰণে আমাৰ ৰাস্তা পদূলি নাই, আমাৰ হেল্থ যিটো কণ্ডিশ্যন হৈছে ইয়াত ডিছপেঞ্চৰী নাই, পানীৰ ব্যৱস্থা একো এটা নাই। ইয়াৰ ওপৰত এই নিচিনা বাকী মিনিষ্টাৰ আমাৰ গাঁৱত সোমাব নালাগে আৰু আমাক ক'ব নালাগে যে আমাক যে ট্ৰাইবেলবিলাকক আমি উন্নতি কৰিছোঁ বুলি। এইবিলাক ডাইলগটো আৰু আমাক শুনাব নালাগে।